ৰূপৈঘাটৰ 4 নং ভোৰবন্দাত এজন গাঁও প্ৰধানে সংঘটিত কৰিছে আজব কাণ্ড। ক্ষমতাৰ ৰাগিত মাতাল হৈছে নেকি 4 নং ভোৰবন্দা গাঁৱৰ গাঁও প্ৰধান চাহাবুদ্দিন আহমেদ। ঘৰ নম্বৰ সলনি কৰাৰ পৰিৱৰ্তে ঠিকনা সলনি কৰাৰ অভিযোগ গাঁও প্ৰধানৰ বিৰুদ্ধে। সহজ সৰল একো বুজি নোপোৱাৰ বাবে খলঠেকত পৰিছে এতিয়া আব্দুল আজিজ। আব্দুল আজিজে 1 নং ভোৰবন্দা গাঁৱৰ স্থায়ী বাসিন্দা বুলি কোৱাৰ পিছতো 4 নং ভোৰবন্দা গাঁৱৰ প্ৰমাণ পত্ৰ দিয়াৰ অভিযোগ। এই ফটোখনলৈ মন কৰক। এইজনে হৈছে 4 নং ভোৰবন্দা গাঁৱৰ গাঁও প্ৰধান চাহাবুদ্দিন। আব্দুল আজিজৰ লগতে পৰিয়ালৰ 6জনকৈ সদস্যক 4 নং ভোৰবন্দা গাঁৱৰ বাসিন্দা বুলি দিছিল ভুৱা গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ। কিন্তু আব্দুল আজিজৰ স্থায়ী আৰু প্ৰকৃত ঠিকনা হৈছে 1 নং ভোৰবন্দা। আনহাতে বিগত কেইবা বছৰ ধৰি আব্দুল আজিজে ভকুৱামাৰী গাঁৱত বসবাস কৰি আছে। জানিব পৰা মতে গাঁও প্ৰধান চাহাবুদ্দিন আহমেদৰ বিৰুদ্ধে পূৰ্বতেও আছিল বহু অভিযোগ। এতিয়া প্ৰশ্ন হয়, গাঁও প্ৰধান চাহাবুদ্দিন আহমেদে ক'ত পালে এই অধিকাৰ আৰু কি উদ্দেশ্যে এনেদৰে ভুৱা প্ৰমাণ পত্ৰ দিলে? উক্ত অনিয়ম সন্দৰ্ভত এই গাঁও প্ৰধানৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল'বনে চৰকাৰে? এয়ালৈ এতিয়া গাঁও প্ৰধানৰ বিৰুদ্ধে সচেতন মহলত অব্যাহত আছে সৰব চৰ্চা। জানো মানে আমি যে ঘৰ নম্বৰ বদলি কৰিব লাগে বুলি কৈছে মানুহে, মইতো এইটো বুজি নাপাওঁ। মানুহক সুধি আছিলোঁ তাৰমানে গাঁওবুঢ়া চাৰ্টিফিকেট লাগে বুলি কৈছে। মই গৈছিলোঁ তাত মানে এই ভোটাৰ লিষ্ট ল'বৰ কাৰণে কম্পিউটাৰত ওলাই পেলাই আমি তাক সুধিছিলোঁ যে আমাৰ গাঁওবুঢ়াটো এতিয়া আগতো আছে না বেলেগ। আবদ্ধি সুধিছোঁ আৰু 2জন ল'ৰাক মানে আলোচনা কৰিছিলোঁ যে গাঁওবুঢ়া ঘৰত আছে নে নাই। মোৰ লগৰীয়া সুধিছিলে, সি তোমাৰ 4 নম্বৰৰ আছে। মই কৈছোঁ যে মোক 1 নম্বৰ বুথ, এতিয়া আমি ঘৰ নম্বৰ বোলে চেঞ্জ কৰিব লাগে, কি কৰিব লাগে এইটো মই বুজি নাপাওঁ। কিন্তু আমাৰ বিহুলো কৈ আছে যে এই গাঁওবুঢ়া চাৰ্টিফিকেট লাগে বুলি। হয়, আমি 4 নম্বৰ 1 নম্বৰৰ মানে এই চাৰ্টিফিকেট মই দি আছোঁ। ভাষা দি আছে নেকি? দি আছে। তেনেহ'লে আমাক চাৰ্টিফিকেট নিব লাগিব। তাৰমানে ভোটাৰ লিষ্টটো লৈ আহিব আৰু ফটো লৈ আহিব আমি দি দিম। এটা 4 নম্বৰৰ ব্যৱস্থা। তাৰপিছত মানে চাৰ্টিফিকেট আনিছোঁ আমি, আনি পেলাই মানে ইয়াত দিছিলোঁ। দিয়াৰ পিছত 1 সপ্তাহ পিছত সি আহি পেলাই মানে সুধিলে চাৰ্টিফিকেট মই আনিছিলোঁ। মোৰ গাঁৱটো 1 নম্বৰ ভোৰবন্দা হয় প্ৰথম। কিন্তু কিছুদিন মানে সেইটো যে অলপ আগত ক'লোঁ যে কথাটো সিহঁতৰ লগত মই কোৱা নাই। তাত যে কিছুদিন মই থাকি আহিলোঁ সেইটো মই কোৱা নাই, কাৰণ এইটো মোৰ ৰেভিনিউ নহয়, এনেই আছিলোঁ। আগতে আমি 1 নম্বৰ ভোৰবন্দাতে আছিলোঁ, এতিয়াও মোৰ ডকুমেণ্টছ তাতে আছে 4 নম্বৰ। আগতে মোৰ শশীকান্ত গাঁওবুঢ়া আছিলে, এতিয়া তাৰ ল'ৰা আছে। আৰু মই কালিও গৈছিলোঁ, গৈ পেলাই তাৰ লগত আলোচনা কৰিছোঁ যে মোৰ এনেকুৱা কথা। সি সুধিছে, মই কৈছোঁ না, সি পইচা মোক সোধা নাই। মই সেইটো নাজানো কেইজনে লৈছে। মই 6খন চাৰ্টিফিকেট মই আনিছোঁ, কিন্তু সেইটো আমি দিয়াৰ পিছত সি সাংবাদিক আহিছিলে। মই কৈছোঁ যে মই 1 নম্বৰৰ মানুহ, মই সমষ্টি ভাগ কৰাৰ কাৰণে আৰু এই কেন্দ্ৰবিলাক ভাগ কৰাৰ কাৰণে মই সোধাৰ পিছত কি কৈছে, মই দি আছোঁ। যদি আপোনাৰ তাত আছে তো মই নিবই লাগিব, মোৰ কাম আছে যদি মোৰটো দি দিয়ক। গাঁওবুঢ়া কৈছে যে আমি দি আছোঁ যদি